তো আজি দুৰ্গা পূজাৰ লাষ্ট বজাৰ টংলাৰ তো চাওক কেনেকুৱা ভিৰ লাগিছে। তো আমিও আহিছোঁ পাৰ পোৱালি কিনিবৰ কাৰণে পূজাত দিব। তো বহুত দাম কৰি আছে পোৱালিবোৰৰ। বগা পাৰো লাগে পূজাত এৰি দিব। মানুহৰ ভিৰ পুৱা ভাগতে আৰু আছে দিনটো। কমাই দিয়া তো পাৰযোৰ ল'লোঁ 400 টকা দি। তো পাৰযোৰ খাচাত ভৰাই ল'লোঁ আৰু এইবাৰ হাঁহ কিনিব যাব লাগে। হাঁহ কিনে বোলে এটা হাঁহ পাৰ বজাৰ। এতিয়া হাঁহ চাওঁ ইয়াতে। সৰু সৰু চাইজৰ হাঁহকেইটা ৱেটো নাই একদম। এইটোতো একোৱেই নাই। এইটো অলপ আছে। হেল্ল' 370 ল। Alex চিকেনত কৰি দাম বেছি দেখোন। সেই পানী ওলাই গৈছে মোক। কিমান দিম কিমান দিব লাগিব সেইটো আপোনাৰটো? 450। 450। চাৰিশ দিম। তো এতিয়া ৰাতিপুৱা বাজিছে 9টা। 9টাতে পুৰা ভিৰ বজাৰত। তো আমিও আহিলোঁ পূজাত দিবৰ কাৰণে। পাৰ এযোৰ ল'লোঁ, বগা পাৰ, আৰু খোৱাৰ কাৰণে হাঁহ এটা ল'লোঁ। আৰু দুপৰীয়া আহিম
বাকী বজাৰ কৰিব। তো এতিয়া ডিউটিত যাওঁ। তো ৰাতিপুৱা কোৱাৰ দৰে এতিয়া আহিলোঁ আকৌ বজাৰলৈ। তো এইকাৰণে কাপোৰ দোকানত দেখি সোমাইছোঁ। তো কাপোৰৰ দোকানৰ ভিতৰত কিমান ভিৰ আছে দেখুৱাম এতিয়া। তো চাওক বজাৰৰ কাপোৰ দোকানবোৰত ভিৰ। তো ইয়াতে আমাৰ কাৰণে কাপোৰ কিনিব অহা নাই। মোৰ ভতিজা গিফ্ট দিবলৈ পূজাৰ কাৰণে এটা চাৰ্ট বা টি চাৰ্ট এটা গিফ্ট দিব লাগে, তাৰ কাৰণে আহিছোঁ। তো ইয়াতে পূজাৰ সামগ্ৰী বজাৰ এইখিনি। তো চাইকেল ল'ব আহিছোঁ। 108 চাইকেল জ্বলোৱা কথা আমাৰ পোৱাই থোৱা আছে। তো এইকাৰণে আহিলোঁ চাইকেল লওঁ। Hello, What 30? What 30? How much? তো চাইকেল ল'লোঁ 121টা আৰু সেন্দুৰ চেন্দুৰ লওঁ দেৱীক উচৰ্গা কৰিবৰ কাৰণে। দেৱীক না ঘৰতো আছে। পাঁচটা আছে। তো বজাৰ কৰি ওলালোঁ। তো এতিয়া বজাৰত বেছি মানুহ নাই, মাজত মানুহ হৈছিলে, এতিয়া গ'ল সকলো বজাৰ পাতি কৰি। খুব গৰম। তো চাকি তাকি ল'লোঁ এতিয়া আৰু খোৱা চব্জি তব্জি ল'লোঁ। এতিয়া যাওঁ, গৰমত অৱস্থা বেয়া হৈ গৈছে।